এয়া মোৰ তিয়হ লাগিছে। এয়া তিতকেৰেলা লাগিছে, জিকা সুন্দৰকৈ জিকা লাগিছে। জিকা লোভ লাগিছে নেকি আপোনালোকৰ? আহিব কেতিয়াবা। তিয়হবোৰ কিছু চিঙা হৈ গ'ল, সেইবাবে বেছি ডাঙৰ তিয়হ দেখুৱাব নোৱাৰিলোঁ। প্ৰায় 3 কঠামান মাটিত এই খেতি কৰা হৈছে। মাজে মাজে তামোল ৰুইছোঁ। তিনি বছৰমান পাছত এই তামোল বিলাকত গছতো ফল ধৰিব। এয়া ফুল, সুন্দৰ এখন সেউজীয়া কৃষি পাম। ইয়াক আৰু বহলাবলৈ চেষ্টা কৰিম। গতিকে আজিলৈ ইমানতেই সামৰিছোঁ। পৰৱৰ্তী সময়ত পুনৰ লগ হ'ম। ধন্যবাদ।